মোৰ জেঠাই মাহীকেইজনীয়ে মোক নিজৰ ছোৱালী নিচিনাই মৰম কৰে আৰু আজি গৈছিলোঁ আমি জেঠাই ঘৰলৈ গতিকে বলক আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। হাই এভৰিৱান, আজি ওলালোঁ জেঠাই ঘৰলৈ। পিছত জেঠাই ঘৰত আজি আছিল ভাতৰ দাৱত। তালৈকে ধুনীয়াকৈ ওলাই ল'লোঁ। ওলাই আহিয়ে দেখা পাইছোঁ মানুহজনে গাড়ীখনত ধুনীয়াকৈ পানী অকণমান মাৰি লৈছে, গ্লাছখন বেছিকৈ লেতেৰা হৈ আছিলে। আজি যে ৰাতিপুৱাৰ পৰা বতৰটো ডাৱৰীয়াই কৰি আছে, এনেকুৱা লাগিছে বৰষুণহে দিব নেকি। আৰু এইফালে আম্মা আব্বা আহি গ'ল। পিছে এনেকুৱা বতৰত ফুৰিবলৈ গ'লে এটা সুবিধা হয় পিছে দেই, গৰমটো অলপমান কম লাগে। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু আমি কোন কোন আহি আছোঁ তাকো দেখাই দিওঁ ৰ'ব। এইফালে দেখিছেনে আব্বা, মানুহজনৰ যে মোবাইলটো কাণৰ পৰা নুগুচেই, আৰু এইফালে আম্মা। আৰু এইটোৱে হৈছে আমাৰ ঘৰৰ সৰু ফেমিলিটো, যিসকলে নাজানে আজি সেইসকলে গম পালেই। তাৰপাছত আহি থাকোঁতে এয়া হোটেল এখনত সোমাই জেঠাইহঁতৰ ঘৰলৈ মিঠাই অকণমানো লৈ ল'লোঁ। হোটেলখনতে পিছে মই খাই ভাল পোৱা বস্তু এটা পালোঁ, তাকো কিনি ল'লোঁ। তাৰপাছত এয়া আকৌ আমি আহি পাই গ'লোহি জেঠাইহঁতৰ ঘৰ। পিছে জেঠাইহঁতৰ ঘৰটো কোন জেগাত মই কোৱাই নাই, শিমলুগুৰি পাৰ হৈ দৌলবাগানত আমি আহিছিলোঁ তালৈ। তাৰপাছত এয়া আকৌ আহি পোৱাৰ পাছতে চাহ ওলোৱালেই নহয়, আৰু এতিয়া বহিছোঁ চাহ খাবৰ কাৰণে। চাহ খোৱাৰ পাছতে হাজবেণ্ডলৈ মই এটা কোপ্তা আনিছিলোঁ, বোলো কোপ্তাটো ময়ো অকণমান খাম, গোটেইটো খাই থৈ দিলে। এয়া আকৌ চটৰ ওপৰত ইমান ধুনীয়া বতাহ মাৰি আছিলে, মই পিছে কেমেৰাটো সন্মুখত দেখি অকণমান বেছিয়ে ষ্টাইল মাৰি দিছোঁ, সেইটো বেলেগ কথা বাৰু। এয়া আকৌ জেঠাই আৰু আব্বাই একদম পুৰা কথা পাতি আছে। মই গৈ তাৰপাছত এয়া কাপোৰযোৰ সলাই ল'লোঁ। পিছে গৰমৰ কাৰণে নহয় দেই, কিহৰ কাৰণে দেখাই লৈছোঁ ৰ'ব। এয়া দেখিছেনে আম আৰু বিহ জলকীয়া সানিম, সেইকাৰণে বোলো কাপোৰযোৰ সলাই লওঁ। তাৰপাছত এয়া আকৌ বিহ জলকীয়া কাটি আম সানিছোঁ। দেখি লোভ লাগিছে নাই বাৰু জনাবচোন দেই কমেণ্টত। এয়া আকৌ জেঠাই গৈ লৈ কলপাতো কাটি আনিছে, মানে কলপাতত খালে দুগুণ সোৱাদ হৈ যায়। আৰু মোৰ যিকোনো টেঙা বস্তু কলপাতত খালেহে ভাল লাগে। আৰু আমৰ সনাখিনি যে কি বুলি বুজাম আপোনালোকক মই, ইমানেই বেছি ভাল হৈছিলে খাবলৈ। আম খোৱাৰ অলপ সময়ৰ পাছতে এয়া আকৌ জেঠাই ভাত ওলোৱালেই নহয়। ভাততো পিছে ঢেৰ কিবা কিবি বনাইছিলে। আজি পিছে আহিও পাইছোঁ দেৰিকৈ আৰু ওপৰা ওপৰিকৈ চব খাই আছোঁ, আৰু এতিয়া ভাতো খাবলগীয়া হৈছে। এতিয়া ভাতটো খাই লওঁ। ভাত খাই উঠিয়ে কাপোৰযোৰ সলাই ল'লোঁ আৰু এয়া ঘৰলৈ যাবলৈ জেঠাইক মাত লগাই ল'লোঁ। আৰু এইফালে দেখিছেনে আব্বা জেঠাইহঁতৰ কথা শেষ হোৱাই নাই। আৰু আজি পিছে জেঠাইহঁতৰ ঘৰলৈ আহি মোৰ বহুতেই বেছি ভাল লাগিলে। জেঠাই ঘৰলৈ মই যেতিয়াই আহোঁ, যাবৰ সময়ত যে জেঠাই মনটো বহুত বেছি দুখ কৰে আৰু ফুচুলাই অকণমান হহুৱাই থৈ আহিছোঁ। জেঠাইহঁতৰ ঘৰৰ সেইফালে পিছে আব্বাহঁতৰ আৰু এটা ফেমিলি আছিলে, তাতো বোলো সোমাই যাওঁ। আব্বাহঁত বোলে ইয়ালৈ বহুত বছৰে অহাই নাই, আৰু এইফালে আহিছোঁ যেতিয়া লগতে সোমায়ে যাওঁ। আৰু সোমোৱাৰ লগে লগে এয়া দেখিছেনে চাহ দিলেই নহয়, ইয়াতো চাহ খাবলগীয়া হ'ল। চাহ তাহ খাই মেলি এয়া আমি উভতি আহি আছোঁ। আৰু গাইজ আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।